তো মই যোৱাৰ ভিডিঅ'ত দেখাইছিলোঁ কেনেকৈ ডিজিটেল সিগনেচাৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন এপ্লাই কৰিব পাৰি ঠিক আছে প্ৰচেছ কি ডকুমেণ্টছ লাগে নালাগে চ' এইটো এপ্লাই হৈ গ'ল তাৰপিছত এপ্ৰুভো হৈ গ'ল এতিয়া মই দেখাম ইয়াতে ডিজিটেল সিগনেচাৰৰ যোনটো টোকেন থাকে পেন ড্ৰাইভৰ নিচিনা সেইটোত আমি কেনেকৈ ইনষ্টল কৰিব পাৰি কেনেকৈ ইনষ্টল কৰিম সিগনেচাৰটো চ' এপ্ৰুভ হৈ যোৱাৰ পিছত প্ৰথমে ভিচেন ছাইডত আহিম আহি ৰিপ'জিটৰীত ইয়াতে যাম ক্লিক কৰি ইয়াতে চাৰ্টিফিকেট ডাউনলোড ইউটিলিটিটো ক্লিক কৰি ডাউনলোড কৰিম চ' ইয়াতে মোৰ ডাউনলোড আছে চ' ডাউনলোড হোৱাৰ পিছত এইটো এই ফাইলটো খুলিব লাগিব খুলি এপ্লিকেশ্যন আইডিটো ইয়াতে আমি দিম ঠিক আছে দিয়াৰ পিছত ইয়াতে পাছৱৰ্ড আমি যেতিয়া বনাইছিলোঁ সিগনেচাৰটো পাছৱৰ্ডটো মই দিছিলোঁ তাতে 1 2 3 4 5 6 হা তো 1 2 3 4 5 6 ঠিক আছে দিয়াৰ পিছত ইয়াতে নেক্সট কৰিম এপ্লিকেশ্যন আইডি ইনভেলিড দেখাইছে কিয় সৰি কিবা কাৰণ ইছ্যু হৈছে আহি গ'ল ইয়াতে ইয়াতে টোকেন পাছৱৰ্ড দিম এটা গাইডলাইন দিছে এজ পাৰ CCA গাইডলাইন সাৰ্টিফিকেট cannot be download with default token pin ঠিক আছে আমি টোকেন পিনটো চেঞ্জ কৰি দিওঁ আকৌ ইয়াতে এবাৰ সাৰ্টিফিকেট নাম্বাৰটো দিলোঁ দিয়াৰ পিছত পাছৱৰ্ডটো দিলোঁ দিয়াৰ পিছত নেক্সট কৰিম এই যে টোকেনটো ডিটেক্ট কৰিছে এটা টোকেন পাছৱৰ্ড ডাউনলোড ইয়াতে কিয় হোৱা নাই এইটো আৰু এবাৰ কিবা মোৰ দিওঁতে ভুল হ'ল প্লিজ ইউজ CSP ভাৰ্সন 3 টোকেন এইটো এৰৰ হৈ আছে যদি আপোনালোকে এইটো এৰৰ পায় তেনেহ'লে আপোনালোকে মানে এই যোনটো টোকেনটো আগত ভাৰ্সন 1 আছিলে ভাৰ্সন 2 আছিলে ভাৰ্সন 3 টোকেন নহয় বৰ্তমানৰ যিবোৰ 31 জুনৰ পৰা 31 জুনৰ পৰা যদি আপোনালোকে ভাৰ্সনটো ইউজ কৰিব 30 জুনৰ পৰা সেইটোত ভাৰ্সন 3 টোকেন লাগিব চ' সেই টোকেনবোৰ আপোনালোকে ইউজ কৰিব নোৱাৰিব যোনবোৰ ভাৰ্সন 2 বা 1 আছিলে চ' মোৰ ইয়াতে ভাৰ্সন 3 টোকেন নহয় চ' সেইটোৰ কাৰণে এইটো ইনষ্টল নহ'ল চ' মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম ভাৰ্সন 3ত কেনেকৈ আমি সেই ডিজিটেল সিগনেচাৰটো ইনষ্টল কৰিব পাৰিব চ' মোৰ ইয়াত বৰ্তমান টোকেন এভেইলেবল নাই তো মই টোকেনটো অৰ্ডাৰ দিছোঁ আহি পাব আহিলে মই নেক্সট ভিডিঅ'ত দেখাম চ' কেনেকৈ কি কৰিব পাৰি প্লিজ ইউজ CSP ভাৰ্সন 3 টোকেন ঠিক আছে এইটো আপোনালোকৰ জানি থাকিব যে এইটো এৰৰ আহিলে গম পাব যে টোকেনৰ ইছ্যু হৈ আছে মানে ভাৰ্সন 2 বা 1 হৈ আছে যদি ভিডিঅ'খন ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব